চেনেলৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ঠিক ঠাক আছোঁ। আৰু আজি বিৰাট ধুনীয়া এক্সাইটিং ব্লগ এটা হ'বলৈ গৈ আছে, গতিকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ এইখিনিতে। আৰু আপোনাৰো আজি নতুনকৈ যদি কোনোবা মোৰ চেনেলত আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজি মই একদম ড্ৰেছ আপ জেকেট চেকেট পিন্ধি ৰেডি, কাৰণ কি আজি এটা লং জাৰ্ণিলৈ গৈ আছোঁ। আজি আচলতে তেজপুৰলৈ গৈ আছোঁ আৰু মোৰ কাজিনৰ কিবা এটা কাম আছে ইউনিভাৰ্চিটিত, সেইটো এটা ফাৰ্ষ্ট ৰিজন। আৰু মই মন্দিৰলৈ যাওঁ বুলি কৈ আছিলোঁ, তাৰে যিটো মহাভৈৰৱ টেম্পল হয় তাত যোৱাৰ কথা বহুত দিনৰ পৰা কৈ আছিলোঁ। আৰু আজি যিহেতু একেলগে সুযোগটো মিলিছে, চ' সেইটো কাৰণে ভাবিছোঁ যে আজিয়ে গৈ অহা ভাল, আৰু নহ'লে আৰু পটককৈ যাওঁ বুলি ক'লে যাব নোৱাৰিছোঁ, একদম হেক্টিক হৈ যাব পাৰে আজিৰ দিনটো। তথাপি ফুল এনাৰ্জি লৈ ওলাইছোঁ আৰু ৰাতিপুৱাই এতিয়া কেইটা বাজিলে 6:30 হ'লেই, গা পা ধুই ৰেডি মেলি হৈ আৰু একদম পেকিং চেকিং কৰি লৈছোঁ, কিবা কিবি চিপছ এনেকৈ খাবলৈ ৰাস্তাত, ব্ৰেড চেড জেলি চেলি। চ' এতিয়া যাত্ৰা আৰম্ভ কৰিব হ'ল আমাৰ। চ' ঘৰৰ পৰা ওলাওঁ। চ' তেতিয়াহ'লে দিনটো দেখুৱাই থাকিম আৰু বেলেগ আৰু ক'ৰবাত দুই এটা জেগাত ফুৰিবও পাৰোঁ। চ' যদি যোৱা হয় তেতিয়াহ'লে এইটো নিশ্চয় দেখুৱাম। চ' আপোনালোকক চব ধুনীয়াকৈ দেখুৱাই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ চাব শেষলৈকে। আহিলোঁ মানে কি ওলাই আহিছোঁ আৰু মই জাবৰৰ ৰুমত এইখিনি ভিডিঅ' বনাইছোঁ, আনদিনাখনৰ নিচিনা চাই থাকিব। অকণমান টাইম ৰখিছোঁ, ইয়াতে চাহৰ ষ্টল এখন আছে, তাতে মানে চাহ খাই লওঁ বুলি। আৰু এতিয়া ৰ'দটো ওলাইছে ভালেখিনি ধুনীয়াকৈ। ৰাতিপুৱা যে ইমান কুঁৱলী আছিলে, তথাপি আৰু তেনেকৈতো আহিব লাগিব। আৰু এইখিনি আমি এতিয়া নগাঁও পাম, মানে নগাঁও পোৱাৰ আগত ৰখিছোঁ আৰু এতিয়া চাহকাপ খাই লওঁ ধুনীয়াকৈ আৰু আপোনালোকক দেখুৱাই থাকিম। চাহ খালোঁ, খাই এতিয়া এইখিনিতে অকণমান টাইম ৰখিছোঁ, বেছি টাইম নৰখোঁ, 10 মিনিটমান হ'ল আৰু চাহ খোৱা, আৰু 2-3 মিনিট এনেকৈ ৰখি যামগৈ আৰু। চ' আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব আৰু ইণ্টাৰেষ্টিং পাব। অপৰ্ণা ৰখি পেলাই এইখন বিৰাট ধুনীয়া থালি দিছে, মানে ৰুটি চব্জি তেনেকৈ খালোঁ। খাই পেলাই এতিয়া ওলাম। এইখন আমনিত আছে আৰু মই দেখুৱাই লৈ এইখন বহুত টেষ্টি, মানে বিৰাট টেষ্টি লাগিছে মোৰ খাই, আৰু ৰুটি পুৰি থালিটো আৰু বহুত টেষ্টি লাগিছে। চ' ইয়াতে খালোঁ, এতিয়া ওলাই দিওঁ আৰু গৈ থাকোঁ। বাকী লগ পাই আছোঁ আৰু দেখুৱাই থাকিম। এইখন হৈছে কলীয়াভোমোৰা ব্ৰিজ, আৰু তেজপুৰ পাবলৈ বেছি টাইম নাই, আৰু অকণমান টাইম আছে। আৰু ইমান ধুনীয়া লাগিছে নহয় পৰিৱেশটো, মই ভাবিলোঁ যে অকণমান উঠি লওঁ, উঠি পেলাই এনেকৈ ভিডিঅ' চিডিঅ' বনাই লওঁ আৰু।
বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ মহাভৈৰৱ মন্দিৰত আৰু আজি ফাইনেলি আহিলোঁ চাকি ধূপ বন্তি জ্বলালোঁ এতিয়া অকণমান ফটোটো উঠিম তাৰপিছত অগ্নিগড় ফুৰিম আৰু যদি ক'ৰবাত যাব পাৰোঁ দেখুৱাম আৰু বিৰাট এতিয়াহে মনটো ভাল লাগিছে আৰু মানে এনেকুৱা লাগিছে যে মোৰ মানে কি আৰু কামটো হ'ল মানে সাৰ্থক হ'ল আৰু ইয়াতে আহা তেজপুৰলৈ আহিছোঁ যেতিয়া গতিকে তেজপুৰৰ যিখিনি জেগাত মই যাম তাৰে বিষয়ে অকণমান কওঁ যিখিনি মোৰ নলেজ আছে আৰু এই মহাভৈৰৱ টেম্পলটো এইটো বনচুৰা নামৰ অসুৰ এজনে বনাইছিলে তেওঁ খুব ডাঙৰ শিৱ ভক্ত আছিলে আৰু মহাভৈৰৱ টেম্পলৰ পৰা আহিলোঁ আহি এতিয়া চিটিৰ মাজেৰে গৈ আছোঁ তেজপুৰৰ চিটিৰ মাজেৰে আৰু গৈ এতিয়া আমি অগ্নিগড় পামহি যিহেতু অগ্নিগড়ত যোৱা এটা হেঁপাহ আছিলে আৰু আজি সুযোগ পাইছোঁ সেইটো কাৰণে অগ্নিগড়তো সোমাই লওঁ বুলি ভাবিছোঁ এবাৰ আৰু কাজিনহঁতে আমাক নমাই থৈ গুচি গ'লগৈ মই আৰু ভণ্টি আছোঁ আৰু এয়া অগ্নিগড়ত টিকেট কাটিলোঁ টিকেট প্ৰাইচ 30 rupees টিকেট কাটি সোমাই আহিলোঁ আৰু অগ্নিগড়ৰ কথাটো সকলোৱে জানেই ময়ো কিতাপত পঢ়া বা কাহিনীত শুনা মতে যিটো তেজপুৰৰ ফেমাছ লাভ ষ্টৰী কাৰণ তেজপুৰক দ্য চিটি অফ ইটাৰনেল ৰোমেন্স বুলি কোৱা হয় যিহেতু আৰু এইষাৰ কথা কোনেও নাজানে বাৰু চবেই জানে আহি পালোঁ অগ্নিগড় আৰু ইমান চিৰি বগাব লাগে আজিহে গম পালোঁ এনেই বেলেগে কৈ থাকে বাৰু বহুত চিৰি বগাব লাগে বুলি আহি জেগা বিচাৰি আছোঁ ফটো ক'ত উঠোঁ মানে আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ এটা ধুনীয়া পৰিৱেশ আৰু এই টাৱাৰটো দেখিছেনে অকণমানি ওপৰলৈ গৈ ইমান ধুনীয়াকৈ তেজপুৰৰ গোটেই চিটিখন মানে গোটেই তেজপুৰখনে প্ৰায় বহুত ধুনীয়াকৈ দেখিবলৈ পায় আৰু ব্ৰহ্মপুত্ৰ নদীটো দেখিবলৈ পায় ইয়াৰ ভিউটো বহুত ধুনীয়া আৰু তেজপুৰ এনেও অনিৰুদ্ধ আৰু ঊষাৰ প্ৰেম কাহিনীৰ কাৰণে ফেমাছ বুলি সকলোৱে জানে আজি সেইটো কাৰণে অগ্নিগড় আহিলোঁ যিহেতু এয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে নিশ্চয় চাই ভাল পাইছে আৰু চাই থাকিব ভিডিঅ'টো আৰু বাকী চিত্ৰলেখা গৈ আছোঁ নেক্সট তাত গৈ লগ পাই আছোঁ সকলোকে তাৰ পৰা ওলাই আহি আমি আহিলোঁ চিত্ৰলেখা উদ্যান আৰু চিত্ৰলেখা উদ্যানৰ অকণমান কিবা যিখিনি হিষ্ট্ৰী মই জানো আজি জনাম তাতেও টিকেট প্ৰাইচ 30 rupees 30 rupeesৰ টিকেট কাটি আমি ভিতৰলৈ সোমাই আহিলোঁ এনেকৈ এইখন আহি পালোঁ এতিয়া চিত্ৰলেখা উদ্যান আৰু অগ্নিগড়তকৈ বেছি ভাল লাগিছে মোৰ ৱৰ্ডছ লেক টাইপ ফিল লাগিছে শ্বিলঙৰ ৱৰ্ডছ লেক টাইপ ফিলিং এটা আৰু সোমাই আহিছোঁ ইয়াতে অকণমান টাইম থাকিম ভাত পানী খুৱাই নাই আৰু চিনিটো নাপাওঁৱে টমটমত উঠি পেলাই আহিলোঁ লৈ আহিলে দাদাজনে এতিয়া আহিছোঁ ইয়াতে অকণমান ভিডিঅ' বনাওঁ বাকী পাৰ্কখনো আপোনালোকক ধুনীয়াকৈ দেখুৱাওঁ আৰু ভিডিঅ'টো আজি বহুত দীঘলীয়াই হ'ল বেয়া নাপাব আৰু সিমানখিনি ধৈৰ্য ৰাখি চাব আৰু কাৰণ কিয় ধুনীয়াকৈ বনাইছোঁ যিহেতু চালে মোৰো ভাল লাগিব দিয়কচোন চাই থাকিব আৰু
एकदम वर्ड्स लेक हाँ या एकदम वर्ड्स लेक टाइप কি ধুনীয়া লাগিছে চাওক না মানুহৰ পৰিমাণটো মানে বৰ বেছি হেৰি নহয় মানে কি কয় এইটো বহুত বেছি নহয় সেইফালে পাৰ্ক আছে এখন চিলড্ৰেনছ পাৰ্ক আৰু এইফালে মাজতে লেকটো বৰ ভাল লাগিছে দেই মই এতিয়া চেৰিহে বিচাৰি আছোঁ বাই চান্স ইয়াতে চেৰি ওলাই যাব নেকি চেৰি গছ এডাল I just love this চিত্ৰলেখা উদ্যানৰ আন এটি নাম হৈছে কোল পাৰ্ক কাৰণ কিয়নো সেইটো সময়ত এজন ব্ৰিটিছৰ আছিলে তেওঁৰ নাম আছিলে মিষ্টাৰ কোল আৰু মিষ্টাৰ কোলে এই পাৰ্কখন নিৰ্মাণ কৰিছিল স্থাপন কৰিছিল যাৰ বাবে পাৰ্কখনৰ নাম কোল পাৰ্ক ৰাখা হৈছে আৰু তাৰ পিছত নামটো পৰিৱৰ্তন কৰি চিত্ৰলেখা ৰাখা হয় আৰু চিত্ৰলেখা কোন আছে আপোনালোকে বহুতে নিশ্চয় জানে চিত্ৰলেখা আছিলে উষাৰ বান্ধৱী এজনী আৰ্টিষ্ট হয় তেওঁ আৰু বহুত ধুনীয়া পেইণ্টিংছ কৰে আৰু চিত্ৰলেখাই উষা আৰু অনিৰুদ্ধক তেনেকৈ লগ কৰাই দিছিল আৰু সেই সময়ৰ পৰাই নামটো পৰিৱৰ্তন হয় চিত্ৰলেখা উদ্যান বুলি কোৱা হয় আৰু এইখন বিৰাটেই ফেমাছ পাৰ্ক তেজপুৰৰ আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ অগ্নিগড়তকৈ চিত্ৰলেখাখন বেছি ভাল লাগিছে কিয় নাজানো ইয়াত চিৰি উঠিব নালাগে আৰু পাহাৰ বগাব নালাগে সেইটো কাৰণে হ'ব পাৰে আৰু এইখনেই বহুত বেছি ভাল লাগিছে মোৰ সেইখনো ভাল লাগিছে অগ্নিগড়ো ভাল লাগিছে মই সেইটো কোৱা নাই বাট মোৰ ব্যক্তিগতভাৱে এইখন বেছি ভাল লাগিছে তাতকৈ আৰু এটা কথা কৈ লওঁ যে মই যিখিনি কথা তেজপুৰৰ হিষ্ট্ৰীৰ বিষয়ে অকণমান ক'লোঁ আৰু আজিৰ ভিডিঅ'টোত তাৰ ভিতৰত যদি কিবা এটা ভুলো হৈ যায় তেতিয়াহ'লে আপোনালোকে দুখ নধৰিব মই অকণমান তেনেকৈ যিখিনি মই জানো আৰু সেইখিনিহে কৈছোঁ কিবা ভুল হৈও যাব পাৰে মই কোৱাৰ ভিতৰত সেইখিনি আৰু মাফ কৰি দিব আৰু আচলতে এটা জেগা দেখাই থাকিলে সেই জেগাখিনিৰ বিষয়ে কিবা এটা ক'ব পাৰিলে নিজৰে ভাল লাগে চ' যিহেতু এটা ধুনীয়া হিষ্ট্ৰী আছে ইয়াৰ ওপৰত সেইটো কাৰণে ভাবিলোঁ যে অকণমান মই ভিডিঅ'টোত জনাই দিওঁ কাৰণ নিজৰো ভাল লাগে দিয়কচোন চ' এতিয়া ওলালোঁ মানে চিত্ৰলেখা উদ্যানৰ পৰা ওলাওঁ এতিয়া ওলাই পেলাই এতিয়া ভাত খাবলৈ যাম এতিয়া দোকান বিচাৰিব লাগিব ক'ত আছে কাৰোবাক সুধি পেলাই যাম আৰু ভাত খাবলৈ এতিয়া আপোনাৰ 3:15 মান হৈছে আৰু ভোকো লাগিছে আৰু তাইতো একদম গা একদম হেৰি হৈ গৈছে মানে খোজকাঢ়ি আৰু অশান্তি লাগি গৈছে মানে চ' ইয়াৰ পৰা ওলাই দিওঁ মোবাইল টিপি আছে ফটোবোৰ এতিয়াৰ পৰা লৈ আছে মোৰ মোবাইলৰ পৰা আৰু এতিয়া ভাত খালোঁ ভাত খাই ওলাই দিম আৰু ইয়াৰ পৰা অলপমান টাইম আছে মানে তাৰপিছত আৰু যামগৈ আৰু 5 মিনিট 10 মিনিটমান পিছতকৈ ওলাই দিম আৰু চাগে মই ব্লগৰ কাৰণে মানে ভিডিঅ' ক্লিপছ ল'ব নোৱাৰিম মেবি কাৰণ মোৰ ফোনত একদম কম চাৰ্জ আছে যদি ল'ব নোৱাৰোঁ তেতিয়াহ'লে এইখিনিলৈকে ব্লগটো এণ্ড হ'ব আৰু যদি পাৰোঁ তেতিয়াহ'লে আৰু কণ্টিনিউ কৰিম আৰু এতিয়া আৰু দেখুৱাবলগীয়া তেনেকুৱা একো নাই বিশেষ কাৰণ ঘৰে যাম যিহেতু চ' চাই থাকিব আৰু যদি দেখুৱাব পাৰোঁ দেখুৱাম নোৱাৰিলে আৰু ডাইৰেক্ট ঘৰতে লগ পাইছোঁ গৈ আৰু এতিয়া যাত্ৰা শেষ কৰি মানে আমি উভতি আহি আছোঁ আৰু এইখন হৈছে কলীয়া ভোমোৰা দলং যিখন লংগেষ্ট ব্ৰিজ হয় ওৱান অফ দ্য আৰু কলীয়া ভোমোৰা ব্ৰিজখন শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট
দুটাকে মানে কানেক্ট কৰে বুলি কোৱা হয়। আৰু সেই আৰু লাইটৰ পোহৰ চাই বোলো ৰেকৰ্ডিং নকৰাকৈ নাথাকোঁ, বিৰাট ভাল লাগিছে নাইট ভিউটো, সেইটো কাৰণে অকণমান ৰেকৰ্ডিং কৰিলোঁ। আৰু আজি ব্লগটো কিছু দীঘলীয়াও হ'ল, আপোনালোকে বেয়া নাপাব। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিছে জনাব চাই। এতিয়া আৰু ঘৰ পাবলৈ হ'ব আৰু লাহেকৈ, মানে দেৰি আছে দিয়কচোন, কিন্তু মোৰ ব্লগটো যিহেতু আৰু শেষ হ'বলৈ হৈছে। আহি থাকোঁতে যিহেতু ঠাণ্ডা বতৰ, বহুতখিনি ঠাণ্ডাও লাগিলে আৰু মাজতে অকণমান ৰখি চাহৰ দোকানত এখনতে এনেকৈ আৰু নৰ্মেল চাহ মিঠাই অকণমান সৰু সুৰাকৈ তেনেকৈ চিপছ লৈ লৈছোঁ, তেনেকৈ অকণমান খাই লৈছোঁ। তেতিয়া আৰু মানে বুষ্ট আপ হৈ যায়তো অকণমান এনাৰ্জিটো, তেনেকৈ ঘৰ পাই গ'লোঁ। আৰু টাইম হৈছে 11টা, একদম 11টা বাজিছে ৰাতি, আৰু ইমান ভাগৰ লাগিছে এতিয়া আৰু একদম ধৈৰ্য নাই, শুই যাম। খোৱা নকৰোঁ আৰু ফোনতো চাৰ্জ নাই। চ' আজি ব্লগটো এইখিনিতে শেষ কৰিলোঁ আৰু আপোনালোকক গোটেইখিনি দেখুৱালোঁ। যদি ভাল লাগিছে ভিডিঅ'টো চাই তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট।